ওহো সাংঘাতিক এক্সিডেন্ট কি খং হচ্ছে কি করে আছো তো ইয়া हरे कृष्णा हरे कृष्णा हरे कृष्णा कृष्ण कृष्ण हरे हरे ফ্ৰেণ্ডছ পোনপ্ৰথমে সকলোকে হৰে কৃষ্ণ কাৰণ আজিৰ ভিডিঅ'টো অকণমান বেলেগ ধৰণৰ হ'ব গৈ আছে আজি গৈ আছোঁ এনেকুৱা এটা মন্দিৰত যিটো মন্দিৰ অলপ বেলেগতকৈ অলপ বেলেগ হয় সাধাৰণতে আপোনালোকে শুনিছে যে মন্দিৰবিলাকত মাহ প্ৰসাদ গাজি এনেকুৱা প্ৰসাদবিলাক দিয়ে কিন্তু আজি অলপ বেলেগ ধৰণৰ এটা মন্দিৰত গৈ আছোঁ অলপ বেলেগ মন্দিৰতকৈ অলপ বেলেগ মন্দিৰ গৈ আছোঁ আজি সেই মন্দিৰটো পোনপ্ৰথমে হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল SJR ব্লগছ তাৰ আগতে মোৰ এটা ভাল খবৰ আপোনালোকক জনাই দিওঁ যে অতি সোনকালে মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব গৈ আছে তো আৰু এই ভিডিঅ'টো দিয়ালৈকে হয়তো 1K ছাবস্ক্ৰাইব মোৰ কমপ্লিট হ'ব তো সকলো ইউটিউবাৰে এটা সপোন থাকে মেইনলি যদিও 1K মোৰ কাৰণে বহুত বেছি সেইটো এটা মানে এচিভমেণ্ট হয় তো এতিয়া গৈ আছোঁ সেই মন্দিৰটো যিটো আমাৰ গুৱাহাটীতে আছে সেই মন্দিৰটো বহুতে গম নাপায় বলক ফ্ৰেণ্ডছ আপোনালোকে মোৰ লগত আৰু চাই থাকক ভিডিঅ'টো একদম শেষলৈকে লেটছ বিগিন গণপতি বাপ্পা মৌৰ্য বম বম ভোলে তো ফাইনেলি ফ্ৰেণ্ডছ এতিয়া গৈ আছোঁ আমি যিটো মন্দিৰৰ নাম হৈছে হৰে কৃষ্ণ মন্দিৰ আৰু এইটো অৱস্থিত হয় মানে নৰ্থ গুৱাহাটীত হয় আমাৰ গুৱাহাটীৰ ওচৰতে আছে কিন্তু বহুতে নাজানে মানে যিহেতু এই মন্দিৰটো নতুনকৈ স্থাপিত হৈছে নতুনকৈ মানে ষ্টাৰ্ট হৈছে তো বহুতে সেই মন্দিৰটোৰ বিষয়ে নাজানে তো আজি ফাইনেলি আমি সেই মন্দিৰটোত গৈ আছোঁ যিহেতু মন্দিৰটো এটা বজাৰ লগে লগে বন্ধ থাকে এটাৰ পৰা 4টা লাগি নেকি এনেকৈ বন্ধ থাকে তো আমি তাৰ আগতে যাই পাব লাগিব এতিয়া তো পাম্প কম আছে গাড়ীখনত মানে পাম্প কম থকাৰ কাৰণে গাড়ীখন মানে একদম চলাই অশান্তি লাগিছে যিমানে ৰেষ্ট দি আছোঁ সিমানে গাড়ীখন মানে শ্ল' যিমানখিনি যাব লগা আছিল 90ৰ ওপৰত আৰু উঠাই নাই মানে যোৰাবাট পূৰা একদম টিপঢাপ মাৰি আছে তেলটো ভৰাই ল'ব লাগিব আৰু এইফালে পাম্পটো অলপ চেক কৰিব লাগিব মন্দিৰটো আছে উত্তৰ গুৱাহাটীত আমাৰ জালুকবাৰীৰ পৰা সিটো চাইডে মানে যিটো নৰ্থ গুৱাহাটী বুলি কয় তাতে অৱস্থিত হয় এইটো তাৰ পৰা ইমান যাব নালাগে GNRCৰ ফ্ৰণ্টতে বুলি শুনা পাইছোঁ GNRCৰ ওচৰতে হয় অহ মাই গড এক্সিডেণ্ট ইফালে এক্সিডেণ্ট অ'হো সাংঘাতিক এক্সিডেণ্ট মানুহে কোনো হ'লে হ'ল আৰু কত তো মই কৈ আছিলোঁ যে আপোনালোকৰ যিটো মন্দিৰ হয় সাধাৰণতে আপোনালোকে দেখি গম পায় যে মন্দিৰবিলাকত মাহ প্ৰসাদ দিয়ে কিন্তু এই মন্দিৰটো অলপ বেলেগ ধৰণৰ মানে যিটো মই দেখিলোঁ বহুতে এই মন্দিৰটোৰ বিষয়ে গম পোৱা নাই এতিয়ালৈকে যিটো নাম হৰে কৃষ্ণ মন্দিৰ তো মই দেখিলোঁ মানে মন্দিৰটোত অলপ বেলেগ ধৰণৰ মানে মাহ প্ৰসাদবিলাক অলপ বেলেগ ধৰণৰ ৰোল বাৰ্গাৰ পিজ্জা এইবিলাক দিয়া যায় প্ৰসাদ হিচাপে তো চলো দেখা যাওক বাৰু কিমানখিনি যিহেতু 1 বজাত বন্ধই কৰিব তো আমি গৈ পাওঁ নে নাপাওঁ তাৰ আগত সিহঁতে পাম্পটো অলপ চেক কৰিব লাগিব হাৱা চেক আজি মোৰ লগত আকৌ ইফালে মায়ঙত যোৱা ফ্ৰেণ্ডজন আহিছে মায়ঙত যোৱা হাৱাটো বাৰু ধুনীয়াকৈ দি ল'লোঁ হাৱাটো বহুত বেছি কম আছিল তো এতিয়া তেলো কম আছে পুৰা ঢিপঢাপ মাৰিছে তেলটো অলপ ভৰাই লওঁ ইফালে এতিয়া তেলটো ভৰাই লওঁ কি খং হচ্ছে কি করে আছো তো ইয়া তেলটো ফটাফট ভৰাই ল'লোঁ এতিয়া যাব লাগে আমি ভাবিছিলোঁ 10টা মানত আহিম কিন্তু আহোঁতে এইফালে 12টাই বাজি গ'ল কিবাকৈ আহি পালোঁ খানাপাৰা তো ৰাস্তাত আৰু বিশেষ ভিডিঅ' বনাই নাথাকোঁ ফাইনেলি জালুকবাৰী আহি পালোঁ ৰাস্তাত বাৰু ইমান বেছি জাম নাছিল হ'লেও এইখিনি অলপ দূৰে আছেতো খানাপাৰাৰ পৰা জালুকবাৰী আমাৰ বহুত বেছি দেৰি হৈ গ'ল 1 বাজু অৱস্থা দিয়ে 1 বজাৰ পৰা 4টা বজালৈকে বন্ধ থাকে মন্দিৰটো গম নাপাওঁ চিনি পোৱা নাই জেগাটো তাৰ কাৰণে ধুনীয়াকৈ মেপ লগাই লৈছোঁ মেপ চাই ধুনীয়াকৈ গুগল মেপে আমাক ধুনীয়াকৈ লৈ গৈ আছে গুগল মেপ মহাশয়ে আমাক ৰাইট চাইডে টাৰ্ণ ল'বৰ কাৰণে নিৰ্দেশ দি আছে গুগল মেপৰ অনুসৰণ কৰি আমি ধুনীয়াকৈ এইফালে ৰাইট টাৰ্ণ লৈ আছোঁ পুৰা এই পুৰা শব্দটো মানে বহুত বেছি মুখত আহি থাকে কি কৰিলে এই পুৰা একদম এই শব্দটো এইকেইটা শব্দ কেনেকৈ যাব মই মানে একদম মজা ৰাস্তা একদম ফাই গৈ থকা বেছি গাড়ীও নাই left NRC এৰিয়া হয় এইখিনি গোটেই
GNRCৰ অপজিট চাইডেই বুলি ক'ব পাৰি এইফালে GNRC হস্পিটেল আচ্ছা ইয়াৰ পৰা ষ্টাৰ্ট মন্দিৰৰ কিবা কিবি এইবিলাক ইয়াতে মানে কেইটাত লাগি বন্ধ থাকিব 4টাত 12টাত হ'ল ন 4টাত আহিব লাগিব 2000 years later. হৰে কৃষ্ণ মন্দিৰ আহি পালোঁ আৰু ধুনীয়াকৈ এইফালে গাড়ী আমি ধুনীয়াকৈ পাৰ্কিং কৰি দিছোঁ এতিয়া আমি গৈ আছোঁ ভিতৰৰ ফালে চলো হৰে কৃষ্ণ মন্দিৰ আৰু এইফালে ধুনীয়াকৈ জোতা চেণ্ডেল আমি এটা ধুনীয়াকৈ ৰাখি দিম ৰাখি আমি গৈ আছোঁ ওপৰত এনেকৈ চিৰি দি ফাৰ্ষ্ট ফ্ল'ৰত আছে মন্দিৰটো মানে ধুনীয়াকৈ ৰাখি দিছোঁ পুৰা খোল তই জোতা খোলাৰ মানে হেৰিতে যাব বিচৰা নাই মানে বল বাজি পাৰ হৈ গৈছিল আমি আহি পাওঁতে আপোনালোকক জনাইছিলোঁৱে যে আমি হয়তো পাব পাৰোঁ নাপাব পাৰোঁ তো আমি অহাৰ টাইমত মানে গেটটো বন্ধ কৰি দিয়ে তালা লগাই দিলে তো আমি আমাৰ যিহেতু অকণমান কামো আছিল নৰ্থ গুৱাহাটীত অকণমান কাম থকাৰ কাৰণে কামখিনি ফাইনেলি কৰি ল'লোঁ কৰি এতিয়া আকৌ 4টা বজাত আহি গৈছোঁ মানে আমি হৰে কৃষ্ণ মন্দিৰ আহি পালোঁ এতিয়া দেখিব পাইছে আপোনালোকে হৰে কৃষ্ণ মন্দিৰ আহি পালোঁ আপোনালোকে দেখিব পাইছে মোৰ পিছফালে এখন ইমান ধুনীয়া এখন মন্দিৰ যিটো আমাৰ নৰ্থ গুৱাহাটীত আছে গতিকে আমি ধুনীয়াকৈ ভিতৰত সোমাই গৈ আছোঁ যিটো আমাৰ বৌদ্ধ টেম্পল হয় যিটো আমাৰ বৌদ্ধ মন্দিৰ ইফালে ইয়াৰ পৰা পুৰা দেখা পায় মানে পাহাৰত যিটো আমাৰ বৌদ্ধ টেম্পল আছে ধুনীয়াকৈ ভিতৰত সোমাই গৈ আছোঁ আহক अब थोड़ा ओरिजिनल भगवद गीता भी मिलेगा धुनीयाকৈ तिलक লগাইলোঁ যিটো হৰে কৃষ্ণ মন্দিৰ হয় আমাৰ যিটো নৰ্থ গুৱাহাটীত আছে এই মন্দিৰটোৰ বিষয়ে আমাৰ স্বামীজী আছে স্বামীজী ধুনীয়াকৈ ইয়াৰ বিষয়ে অকণমান জনাই দিব हरे कृष्णा হৰে কৃষ্ণ I can speak in Hindi because मैं दक्षिण भारत से I welcome all of you to Hare Krishna Temple Guwahati. This is one of the international society for Krishna conscious temple where one can learn the science of God. अभी आप लोगों को मालूम है इधर IIT है गुवाहाटी यूनिवर्सिटी है there people are learning the science about the external world and here you can learn about the internal world हम कौन है आत्मा कौन है भगवान कौन है कृष्णा जी कौन है सब लोग को समझने के लिए इस मंदिर बनाया इस मंदिर में रोज 8 बजे को भागवत कथा भी चलते 8 बजे रोज so that you can learn systematically the science of God. This is one of the main important thing. इधर सुबह 4 बजे से 8 बजे तक 5 आरती होते हैं So you are all most welcome and come and receive the blessings of the Lord. इस मंदिर आने के समय एक मंत्र जप करना उसको मंत्र का बोलते हैं महामंत्र. You can also tell me हरे कृष्णा हरे कृष्णा कृष्ण कृष्ण हरे 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 राम 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 हरे हरे इस मंत्र को डेली 5 मिनट जप करने वालों को नो टेंशन इन लाइफ इन दिस लाइफ एज वेल एज नेक्स्ट लाइफ so you all please do practice and get benefit of it. Hare Krishna. Thank you. Amiji ধুনীয়াকৈ ইয়াৰ বিষয়ে মন্দিৰটোৰ বিষয়ে ধুনীয়াকৈ অকণমান কৈ দিলে তো আমি এতিয়া ধুনীয়াকৈ এটা অকণমান প্ৰসাদ খাই ল'ম বিকজ হৈছে ইমান ধুনীয়া এটা লোকেশ্যন ইমান ধুনীয়া এটা মন্দিৰ মানে দেখিব পাইছে এইটো উত্তৰ গুৱাহাটী পৰে এইখিনি আমাৰ GNRC ওচৰতে ব্ৰহ্মপুত্ৰ একদম ওচৰতে ইমান ধুনীয়া এটা মন্দিৰ আৰু এইফালে মোৰ লগত যিজন আহিছিল দিগন্ত এই পূৰা ৰখি ৰখি বৰ হৈ গৈছে এইফালে বহি লৈছে পূৰা মানে যাওঁ কৰি আছে এতিয়া আমি খাই আছোঁ প্ৰসাদটো আপোনালোকক দেখাই আছোঁ আপোনালোকক কৈছিলোঁ নহয় মানে বেলেগ মন্দিৰত যেনেকৈ মাহ প্ৰসাদ দিয়ে কিন্তু ইয়াতে এইবিলাক হ'ল প্ৰসাদ হিচাপে এইবিলাক ইউজ কৰে মানে কি আছে ইয়াতে প্ৰসাদ হিচাপে প্ৰসাদ টেষ্ট কৰিম গৰম পুৰা টেষ্টি মিঠা বহুত দিছে আপোনালোকে চাই লওক ৰাতিৰ মন্দিৰ হৰে কৃষ্ণ মন্দিৰ ইমান ধুনীয়া একদম আৰু এইফালে আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰে বন্ধু এজন লগ পাই গ'লোঁ নামটো কি আছিল বুটমল ৰাভা মোৰ এটা চেনেল আছে বিআৰ ক্ৰিয়েশ্যন আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মন্দিৰত অহা নাই হৰে কৃষ্ণ মন্দিৰত সকলো অহাৰ কাৰণে মই আপোনাৰ অনুৰোধ কৰিলোঁ মন্দিৰটো আমি ধুনীয়াকৈ দৰ্শন কৰিলোঁ এইফালে আমি এতিয়া যাব লাগে ৰাতিও হ'ল
প্ৰায় 4:30মান হৈ গ'ল এতিয়া ওলাই দিওঁ বহুত দূৰ যাব আছে প্ৰায় 40 কিলোমিটাৰমান যাব লগা আছে ৰ'ব ফ্ৰেণ্ডছ ভিডিঅ'টো সমাপ্ত কৰিব পাৰিছোঁ যোৱাৰ আগতে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি থৈ যাওঁ তো আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি আপোনাৰ মতামত জনাই দিব তেতিয়াহ'লে লগ পাম বেলেগ এদিন বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই